চহী মৰাই নাই মাৰিম আৰু এতিয়া আহিয়ে যে চহীটো মাৰি ল'ব লাগে সেইবিলাক কাম ধান্দা নাই ন ছাৰক কৌতুক শুনাই আছে ডোন্ট বিহেভ লাইক দিছ দেই Why don't behave like this? I behave like this. Mind it. It's a thana, not a circus party. You laughing, but with sir together. Era not laughing. I says, please give up your joking and on your duty. Mind it. Hey! Ponuai maibo, paadi tu etu. Kole koise. শুদ্ধকে ক'লে নে ভুলকে ক'লে কিয় ফেকুৰি আছ ধত পাদি tu etu. কি হ'লনো কোনোৱাই মাৰিছে কিয় কান্দিছ ক নিজে হলে বনি গৈছে লোকক বনাবলৈ পাহৰি গৈছে মই কি বনি গলো তোক কি বনাবলৈ পাহৰি গলো নিজেতো ইংলিছত বনি গৈছা আমাক অসমীয়াটোত বনাব পাৰিছা বনাই দিম আপুনি ইংলিছটো টেপচা কওক মই অসমীয়াটো টেপচা কৰিম ছাৰ আৰু দুইটা চেপাতকে ৰাজ্য শাসন কৰিম আহক ছাৰ বল হেই সেইটো আগবাঢ়িবলৈ কোৱা নাই অসমীয়াত আগবাঢ়ক প্ৰথম কথাটো হৈছে আমি যদি অসমীয়া ভাষাটো ভালদৰে ক'ব আৰু লিখিব নেজানো তেতিয়াহ'লে আমি মৰি যোৱাই ভাল কাৰণ অসমীয়া ভাষাটো হৈছে আমাৰ মাতৃভাষা আৰু পিতৃভাষা এই পিতৃ নামৰ কোনো ভাষাই নাই ছাৰ আচ্ছা গতিকে তোক মই প্ৰথমে শিকাব লাগিব স্বৰবৰ্ণ সেইকাৰণে যে মই পুলিচৰ ওচৰত টিউচন ল'বলৈ মন নাছিল কিয় মই কৈছে অসমীয়া ভাষাৰ কথা আপুনি কৈছে চুৰৰ কথা চুৰৰ কথা মই কেতিয়া ক'লো এতিয়া যে কৈছে চুৰৰ বৰ্ণ চুৰৰ বৰ্ণ নহয় নালাগে তই এটা কাম কৰ তোৰ মূৰটো ইয়াত পাতি দে মই মাৰি ফালি ভিতৰত সোমোৱাই দিওঁ মাৰি দিব ছাৰ